নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনাক দেখাম নহৰুৰ চাটনি নহৰুৰ চাটনি বনাবৰ কাৰণে আপোনাক লাগিব আপোনাৰ জোখমতে ল'ব মই কমকৈ বনাইছে তিনিটা নহৰু লৈছোঁ তিনিটা নহৰু শুকান জলকীয়া চাৰিটা অকণমান কৰ্দৈ যদি কৰ্দৈ নাথাকে আপোনালোকে থেকেৰা টেঙা সুঠি যদি থাকে অসমীয়া আমাৰ ঘৰত প্ৰায় সকলো ঘৰত থাকে থেকেৰা সুঠি আপুনি দি দিব সুঠি বহুত দি দিব সৰু সৰু 3-4 পিচমান দিব এইখিনি কোৱান্টিটি তুমি 3-4 পিচ যথেষ্ট কাৰণ এইটো চাটনি অকণমান জাষ্ট টেঙা টেঙা ভাৱটো হ'লে টেঙা হ'ব নালাগে জাষ্ট অকণমান টেঙা টেঙা লাগিব লাগে এইখিনি হ'ল আপোনাৰ কাশ্মীৰী লাল মিৰ্চ লগত আপোনাৰ লাগিব ধনিয়া গুটি গোটা ধনিয়া এই নহৰু তিনিটাৰ লগত মোৰ 4 চামুচ ধনিয়া যথেষ্ট 2 3 4 এইখিনি বস্তু মই এতিয়া তিয়াই থ'ম প্লাছ লগত আমি নহৰুখিনি বাকলিখিনি গুচাম এইখিনি তিয়াই মই কমেও আপোনাৰ 3-4 ঘণ্টা এইখিনি তিয়াই থ'ম লগত মই এই শুকান জলকীয়া একেলগে ইয়াতে তিয়াই থৈ দিম এতিয়া মই ভিডিঅ'টো অকণমান স্কিপ কৰিছোঁ এইখিনি তিয়াই যেতিয়ালৈকে তি পেলাই সিজি নাযায় তেতিয়ালৈকে মই ভিডিঅ'টো স্কিপ কৰিছোঁ তাৰপিছত মই যেতিয়া মই নহৰু বাকলিখিনি ক্লিয়াম চব ৰেডি হ'ব আপোনালোকৰ ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম এতিয়া মই এই ধনিয়াখিনি 4 ঘণ্টামান তিয়াই থৈছিলোঁ মই এতিয়া এনেকুৱা হৈ গৈছে ধনিয়া আৰু শুকান জলকীয়াখিনি এইখিনি নহৰু মই কিলিয়াই লৈছোঁ সকলো গুচাই লৈছোঁ আৰু যিখিনি মই যিখিনি পানীত তিয়াইছিলোঁ সেই পানীখিনি মই ৰাখি লৈছোঁ এইখিনি আপোনাৰ কাশ্মীৰী মিৰ্চ কৰ্দৈখিনি মিঠাতেল নিমখ সোৱাদ অনুযায়ী আৰু হালধি এইখিনি বস্তু আপোনাৰ যোগাৰ কৰি ল'ব এতিয়া মই কেৰাহী বহাই দিছোঁ বন্ধুসকল অকণমান মিষ্টেক হৈ গ'ল মোৰ এইখিনি নহৰু আৰু ধনিয়া আৰু শুকান জলকীয়াখিনি এতিয়া মই মিক্সিত ধুনীয়াকৈ পিচি ল'ম একদম ফাইন পেষ্ট কৰিব লাগিব এইখিনি এতিয়া এইখিনি ফাৰ্ষ্ট আমি মিক্সিত পিচি লৈ আছোঁ এতিয়া মই মিক্সিত এই কৰ্দৈখিনি নহৰুখিনি আৰু ধনিয়াখিনি এই গোটেইখিনি দি এইখিনি মই মিক্সিত পিচি ল'ম এইখিনি মই মিক্সিত মাৰি ল'লোঁ নহৰু ধনিয়া আৰু কৰ্দৈখিনি এতিয়া এইখিনি মই কেৰাহীত বহাই দিম তেলটো আপোনালোকৰ নিজৰ জোখমতে দি দিব ইয়াত মই অকণমান পানী দি দিছোঁ লগতে মই ইয়াত হালধি নিজৰ জোখমতে দিব নিমখ সোৱাদ অনুযায়ী আৰু কাশ্মীৰী জলকীয়া গুড়ি এইখিনি বন্ধুসকল তেতিয়ালৈকে ফ্ৰাই কৰিব লাগিব যেতিয়ালৈকে নহৰুৰ কেঁচা গোন্ধটো নোহোৱা হৈ নাযায় প্ৰথমতে এইখিনি মই ফুল জুইত ফ্ৰাই কৰিম তাৰপিছত জুইটো অকণমান কমাই দিম আৰু যদি বেছি শুকান হৈ যায় গোন্ধটো যোৱা নাই তেতিয়া আকৌ পানী মিক্স কৰিম মই এতিয়া ভিডিঅ'টো অকণমান স্কিপ কৰিছোঁ এইখিনি চাওক বহু শুকান হৈ গৈছে আৰু নহৰুৰ গোন্ধটোও যোৱা নাই গতিকে ইয়াত মই অকণমান পানী দি দিছোঁ এনেকৈ পানী দি এইখিনি মই চাই কৰি থাকিম প্ৰথমতে যেতিয়া মোৰ পানীখিনি ঠাণ্ডা পানী দিছোঁ এতিয়া ফুল জুইত দিছোঁ তেতিয়া উতল আহিব তেতিয়া আকৌ জুইটো কমত দি দিম চাওক মোৰ উতল আহি গৈছে এতিয়া মই জুইটো চিমত দি থৈ দিম আৰু মাজে মাজে লৰাই থাকিম বন্ধুসকল
আপোনালোক যদি ইয়াত মোৰ চেনেলটোত নতুনকৈ মোৰ চেনেলটো আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব যে চাটনিটো খাই কেনেকুৱা লাগিল। বন্ধুসকল, এই চাটনিটো যদি আপোনালোকে পানী নলগায় 2-3 মাহ আৰামছে ভালে থাকে। এইটো চাটনি বুলি কয় যদিও আচাৰ বুলিও ক'ব পাৰি আপুনি, কিন্তু এইটো চাটনিতে পৰে। কাৰণ কিয় আমি সাধাৰণ এইটো আপুনি আজি যদি বনায় আপুনি চাব 2 দিনত আপোনাৰ শেষ হৈ যাব। কাৰণ কিয় এইটো ইমান টেষ্টি হয়, আপুনি নোখোৱাকৈ থাকিবই নোৱাৰিব। কাৰণ মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে, মই যিমান দিন বনাইছোঁ ভাবোঁ যে এসপ্তাহমান খাম, 2 দিনতে শেষ হৈ যাব। এতিয়া মই এইখিনি ফ্ৰাই কৰি থাকিম, তেতিয়ালৈকে পানীটো নোহোৱা হৈ যাব। এইখিনি চাওক, মোৰ চাটনিখিনি পানী নাইকিয়া হৈ গৈছে। এতিয়া এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আপোনালোক তেতিয়ালৈকে ফ্ৰাই কৰিব যেতিয়ালৈকে ইয়াত নহৰুৰ কেঁচা গোন্ধটো নোহোৱা হৈ নাযায়। মোটামুটি এইখিনি হৈছে, অকণমান ফ্ৰাই কৰিলে মোটামুটি হৈয়ে যাব। লাষ্ট এইখিনি ফিনিচিং। এইখিনি ফ্ৰাই কৰোঁতে আপোনাৰ কি হ'ব, যিটো নহৰুৰ কেঁচা গোন্ধ আছে সেইটো এইখিনি নাইকিয়া হৈ গৈছে। এইখিনি চাওক, মোৰ একদম শুকান হৈ গৈছে। এতিয়া নমাই থ'ম, বিহুটো নমাই থ'ম। চাওক আপোনাৰ একদম পানীটো নাই, এতিয়া শুকান হৈ গৈছে। এতিয়া আমি গেছটো বন্ধ কৰি দিম। এইখিনি আমাৰ নহৰুৰ চাটনি ৰেডি হৈ গ'ল। বন্ধুসকল, আপোনালোকে খাই পেলাই মোক কমেণ্টত লিখিব কেনেকুৱা লাগিল। এতিয়ালৈকে এইখিনি, নমস্কাৰ।